हेलो फ्रेंड्स কি খবৰ আশা কৰো সকলোৱে ভালে আজি মোৰ নতুন এটা ভিডিঅ লৈ আপোনাক স্বাগতম জনাইছো আজি দেখিছে এখন ডিসকভাৰ 135 এখনৰ আমি কিছুমান কাম কৰিবলৈ লৈছো তো আমি মোবিলটো হলাবলৈ লৈছো তো মোবিলটো দেখিছে বহুত বেছি বেয়া হৈ গল মোবিলটো মানে বেছি দিন চলাইলে এ দাদাৰ গাড়ী হয় তো মোবিলটো আপুনি কিমান দিন চলালে মোৰ 5 মাহ হৈ গল 5 মাহ হৈ গল হয় হয় এইখন মানে 5 মাহ হল আমাৰ ইয়াতে আগত হলাইছিলে তো এবাৰ অলপ বেছি দিন হল তো বাকি আৰু কাম হল কি এয়া দেখিছে এটো বেকসু কিটা বহুত বেছি বেয়া হৈ গৈছিল তো বেকসু কিটা আমি হলাই দিছো আৰু আমি এৰো কোম্পানী এটো নতুন বেকসু লগাই দিছো আৰু এফালে দেখিলে মেইন কথা হল ভিডিওটো বনোৱা উদ্দেশ্য এইটোৱে তো দামটো আপোনাক দেখাই দিছো দামটো কিমান বেছি বেয়া হৈ গৈছে তো এটো মানে কি হয় বেকসুটো আপোনাৰ অলপ যেতিয়া যায় এতিয়া বেকসুটো মানে হলাই দিব লাগে যদি বেছি দিন মানে বেয়া হলে ৰখি থাকে তে কি হয় এই ড্ৰামটো মানে বহুত বেছি খাই যায় অলপ দেখা দিছো তো ড্ৰামটো দেখিছে লুৰলুৰ হৈ গৈছে পুৰা ইয়াত যেটো মানে লেয়াৰ থাকে তো লেয়াৰটো শেষ হৈ প্লেনি এতিয়া বহুত বেছি তললে গুচি গল তো এতিয়া মানে কি হয় যেতিয়া আমি নতুন বেকসুটো লগাই দিও তো নতুন বেকসুটো লগালেও মানে কি হয় ব্ৰেকডাল একদম পুৰা পাছত ধৰেগে তো ব্ৰেক কেমটো আমি এডজাস্ট কৰি ফিটিং কৰিবলগীয়া হয় নহলে নতুন বেকসু লগোৱা আৰু এই পুৰণাটো থকা একে হৈ যায় মানে যেতিয়া এই দামটো খাই যায় তো এতিয়া ইয়াৰ যেহেতু মোৰ হাতত বৰ্তমান সলিউশন নাই সলিউশন এটাই আছে এটো দাম আপুনি আকৌ নেক্সট ৰিপেয়াৰিং কৰালে মানে এই বস্তুটো হয় নহলে এলো হুইলটো চেঞ্জ কৰিবলগীয়া হৈ যায় তো আৰু এটা প্ৰবলেম হল কি ইয়াৰ এটো দেখিছে ব্ৰেংটো বহুত বেছি গৈ আছে দাদা কৈছে চকাটো কেলে হিলি আছে বুলি তো এতিয়া আমি কি কৰিম এই ব্ৰেংটো আমি চেঞ্জ কৰি দিম এটো এসকেপৰ নতুন ব্ৰেং এটা আনি লৈছো এসকেপ ডাবল জেট আছে ইয়াত তো ইয়াত ডাবল জেট আছে আৰু এফালে আমি মোবিলটো দিছো মটুল 2050 মটুল মোবিলটো যেহেতু ভাল মোবিল এটো মানে এটো দিছো এবা আৰু দাদা কাম আছে কি ইয়াত এটো সিগনেল লাইট বাল্বটো কি হৈ আছে তো এটো লগাব লাগিব আৰু এই বাকি দামৰ কথাটো হল কি দাদাই হেতু পাছত কিবা এটা ডিসিশন লম বুলি কৈছে তো এতিয়া আমাক এনেকে ফিটিং কৰি দিবলৈ কৈছে বাকি মানে তো এখিনি আপোনাক অলপ দেখাই দিছো মানে কি ধৰিলক আপোনাকে এটা বস্তু এই যেতিয়া বেকসুটো অলপ যায় তেতিয়া আপোনাকে বেকসুটো হলাই দিলে বেছি ভাল হয় এটো দেখিছেনে ইমান বেছি বেয়া হৈ গৈছে তো ইমান বেছি বেয়া হলে থাকিলে মানে কি হয় এই দামটো পৰিণতিটো মানে হেতু হয়গে আৰু এটো বহুত বেছি বেয়া হৈ গল এনেকে বেকসুটো খাই গলে দামৰ অৱস্থা বেয়া হৈ যায় তো এতিয়া আমি এটো নতুন বেকসু লৈ লৈছো এটা নতুন লগাই দিম কিন্তু ইয়াৰ মেইন প্ৰবলেমটো হ'ব এই যেতিয়া আপুনি বেকসুটো লগাম আমি তেতিয়া এই কেমটো এডজাস্ট কৰিবলগীয়া হৈ যাব মানে নহলে আপোনাৰ যেটো আগৰ এটা লিমিটত ধৰে তো সেই লিমিটটো এতিয়া নাথাকে এতিয়া বেকসুটো লগোৱাৰ পাছতো এনেকে মানে আগলৈ গুচি আহিব তো আমি এখন বেক কৰি পিনি এডজাস্ট কৰি পিনি ফিটিং কৰিলেহে এই কেবুল মানে ৰডডালত ভালকে এডজাস্টমেন্টটো মিলাই দিব পাৰি তো বাকিখিনি ফিটিং কৰি লওঁ আৰু আপোনাক দেখাই আছো তো ফাইনালি फ्रेंड्स বেকসুটো লগাই ললো এডজাস্টটো কৰি ললো ধুনিয়াকে তো এতিয়া মানে ইয়াত আমি ফিটিং কৰি দিম আপোনাক এই বস্তু দেখাই দিছো তো আগতে মানে কি হয় এডাল এনেকে যে মাৰি দিম বেকটো যেতিয়া মাৰি দিও তেতিয়া আপোনাৰ এনেকে চেপা মাৰিলে মানে ইমান মান আহি যায় এতিয়া তো নতুন বেকসুটো দি দিছো এতিয়া অলপমান হেৰি হৈছে এটো জুখত থাকিলে হৈ যাব কামটো বাকি বেৰিংটো এতিয়া খুলি লগাই লওঁ তো এতিয়া আমি চকাটো বহাই দিলো আৰু এটো বেকসু লগাই ললো তো বাকি এখিনি ফিটিং কৰি লওঁ আৰু আপোনাক কিয় এখিনি আমরা সেন্ডালও টানি দিলো তো এতিয়া আমি সেন্ডালও অলপ মিলাই দিছো আৰু সেন্ডাল এডজাস্টমেন্টটো আপোনাক আগৰ দুটামান ভিডিওত দেখাইছিলো ফাইনালি फ्रेंड्स বেকসুটো কাম ওকে হৈ গল এতিয়া আমি এডজাস্ট কৰি দিলো এটো এটা লিমিটৰ ৰখিছে আৰু দেখিছে এটা জুখত ধৰিব তো এফালে এতিয়া
এই বস্তুটো মানে এটা জোখত ৰাখিব লাগে এই যিটো ফুটেজ এইটো যিহেতু বহিছে এতিয়া এইটোৰ পৰা এই বেগডাল মানে 2 ইঞ্চিমান যিটো ফুটেজ থাকে ফুটেজটোৰ পৰা 2 ইঞ্চি তলত ধৰা কৰিব লাগে তেতিয়া এটা জোখত থাকে নহ'লে ডাবল উঠিলে মানে যিটো চকেট জাম্পাৰযোৰ কোমল হৈ যায় কোমল হৈ গ'লে ডাবল উঠিলে মানে এতিয়া ব্ৰেকডাল কি হয় জাম হৈ যায় জাম হৈ যোৱাৰ লগে লগে গাড়ীখন গেধা হৈ পৰে তো সেইটো কাৰণে এই ব্ৰেকডাল যেতিয়া আপুনি নতুন ব্ৰেকছো লগাব তো তেতিয়া এটা জোখত মিলাব লাগে নহ'লে কি হয় এই বস্তুটো কেতিয়াবা ভৰিটো দি যোৱা যায় ইয়াত দি গ'লে মানে অলপ বহি থাকে লগতে আপোনাৰ এইফালেও ব্ৰেকডাল পূৰা হাৰ্ডকৈ যদি টানি থৈ দিয়ে তো তেতিয়া কি হয় গাড়ীখন গেধা হৈ যায় সেইকাৰণে এই দুই আঙুল জোখটো মানে এটা লিমিটৰ ৰাখি পেলাই নি এই ব্ৰেকডাল এই তলৰ ইয়াৰ যিটো নট এই নটটো এডজাষ্ট কৰি আমি মোবিলটো ভৰাই লওঁ কাৰণ এইটো হ'ল মোবিলটো কমপ্লিট উলিয়াই ল'লোঁ আৰু এতিয়া ফিল্টাৰখন অকণমান চাফা কৰি লওঁ তেল দি পেলাই মানে দেখিছে বহুত লেতেৰা হৈছে তো এইখন অলপ চাফ চিকুণ কৰি পিনে লগাব লাগে এতিয়া ইয়ালৈ যিটো মোবিল উঠে তো মোবিলটো মানে স্পষ্টকৈ আৰু ক্লিয়াৰকৈ উঠে এই বস্তুটো অলপ চাফ চিকুণ কৰি লগাব লাগে তো এইটো আমি অলপ চাফ চিকুণ কৰি লওঁ আৰু তাৰপিছত যিহেতু মটৰ মোবিল এই মটৰ মোবিলটো আমি ভৰাই দিম আৰু এইটো যিহেতু কাষ্টম হয় যেটো মোবিল নাথাকে তো কাষ্টম বলটো আমি এটা লিমিটত মানে টাইট দিব লাগে তো জুখতকে বেছিকৈ টাইট দিলে কি হয় এই বলটো ছিগি যায় এই বস্তুটা মানে Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever. তো ফ্ৰেণ্ডছ এইবিলাক মানে কি হ'ল আপোনালোকক যিটো ইণ্ডিকেটৰৰ কথা কৈছিলোঁ ইণ্ডিকেটৰ বাল্বটো তো বাল্বটো মানে কি ফিউজ চাগে নাই হোৱা কিন্তু মানে কি হ'ল তলফালে ধূলি বালি লাগি পানী চানী লাগি এইবিলাক পচি গ'ল মানে এডাল অলপ গুৰিতে ছিগি গ'ল তো ইয়াত এতিয়া ৰিপেয়াৰিং কৰিবলৈ তেনেকুৱা জেগা নাই হ'লেও আমি খুলি চাওঁ এইটো খুলি পেলাই পাৰিলে ৰিপেয়াৰিং কৰি চাওঁ যদি খালি মই চাবলৈ বিচাৰিছোঁ কাৰণে চাই থাক বুলি এইটো যিহেতু 229 টকা 30 টকা লয় তো এতিয়া 50 টকা ৰিপেয়াৰিং হয় নেকি আমি ইয়াত পুৰণা মাল উলিয়াই লৈ চাই আছোঁ তো মানুহজনে হাঁহি আছে দেখা দিয়ক ভাল পাইছে মানে মনতে তো ফ্ৰেণ্ডছ এইটো ফাইনেলি কামটোত ছাকচেছ হ'লোঁ বাৰু এতিয়া এইটো লাইট জ্বলি গ'ল তো আমাৰ ওচৰত যিটো ছেকেণ্ড হেণ্ড আছিলে সেইটোৱে লগাই দিলোঁ তো আজিলৈ ভিডিঅ'টো ইমানেই যদি ভাল পায় লাইক এটা কৰি দিব কৰিবলৈ নাপাহৰিব যদি এনেকুৱা নেক্সট ভিডিঅ' লাগে তো আপোনালোকক তেতিয়া কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব যিহেতু আহিবলগীয়া ভিডিঅ'খিনি তেতিয়া আপোনালোকে আনতকৈ আগতীয়াকৈ পাব তো সেইকাৰণে ছাইডত যিটো বেল আইকন থাকে তো এইটো টিপি অল কৰি থৈ দিব তেতিয়া মোৰ নতুন আহিবলগীয়া ভিডিঅ'খিনি আপোনালোকে কণ্টিনিউ পাই থাকিব তো এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপোনালোকক আৰু লাগে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি ভাল লাগে তেতিয়া শ্বেয়াৰ এটা কৰি অকণমান উৎসাহ দিব বুলি আপোনালোকক আশা ৰাখিলোঁ তো ইমানেই ধন্যবাদ বাই বাই জয় অসম